মায়ং ভিলা ৰজা মায়ঙৰ এখন ধুনীয়া ৰিজৰ্ট। আজি মায়ং ভিলাতেই আমাৰ বাউলি ফাগুনৰ শ্বুটিং হৈ আছে। আপোনালোকে দেখিছে চাৰিওফালে শ্বুটিঙৰ মানুহ। এয়া প্ৰশান্ত দা, আপোনালোকে দেখিছেই বাউলি ফাগুনৰ ডাক্তৰৰ কেৰেক্টাৰটো কৰিছে। এয়া মায়ং ভিলাৰ অ'পেন এয়াৰ ৰেষ্টুৰেণ্ট। বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু যিহেতু আজি আমাৰ ইয়াতেই শ্বুটিং হৈ আছে, সেইকাৰণে মই ইয়াতেই মেকআপ ল'বলৈ আৰম্ভ কৰিলোঁ। ৰেঙনি চেনেলতে সম্প্ৰচাৰ হৈ থকা স্বৰ্গমৰ দীপচন দাই আজি আমাৰ ইণ্টাৰভিউ ল'বলৈ আহিছে। আৰু এয়া ইয়াছিন দা, আমাৰ এছ'চিয়েট ডাইৰেক্টৰ, আৰু এয়া দেবু দা। এতিয়া নীলিম দা আৰু মই ইণ্টাৰভিউৰ কাৰণে যাবলৈ ওলাইছোঁ। Bauli fagun এই ধাৰাবাহিকখন ইতিমধ্যে ৰেঙনি চেনেলত প্ৰচাৰিত হৈ আছে। আপোনালোকে আদৰি লৈছে। সঁচাকৈ এই বহুতো চৰিত্ৰৰ সৈতে আমি কথা পাতিলোঁ। এতিয়া আমি চৰিত্ৰ কুহি আৰু দিগন্ত, আমাৰ মাজত আছে প্ৰিয়ংকা আৰু নিলিম, আৰু দুয়োগৰাকী আমাৰ কফি বনাই খুৱাইছোঁ। আৰু এয়া অনিলা বাই শিকি আছে কেনেকে কফি বনাই দেই। একদম নিলিমদা। আমি বিকিত খাম দেই এতিয়া। ৰ'বা দি আছো। পৰি গ'ল। সেইখন খাই লোৱা। এইখন খাবা দেই। নেক্সট এয়া তপন দা, আমাৰ বাউলি ফাগুন ধাৰাবাহিকখনৰ ডিৰেক্টৰ। আজি বাইক দিছে, আমি সিহঁতক ডক্টৰ বুলি নাভাবোঁ আৰু এইটো কি বুলি কয় ডাইৰেক্টৰ বুলি নাভাবোঁ বুলি দিছে। সেইটো কাৰণে বেলুন সোমাই আছে। উৰাই দিয়ক, মজা। তপন দাই খেলিছে এতিয়া দেই। আপোনালোকৰ মৰমবোৰে আমাক আৰু উৎসাহেৰে কাম কৰিবলৈ সাহস দিব। গতিকে চাই থাকিব বাউলি ফাগুন, একমাত্ৰ ৰেঙনি চেনেলত।